স্বাগতম জনাইছোঁ হাউবোৱাৰীৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো ভাল। বহুত দিন ব্লগ দিবই পৰা নাই, মানে কি বহুত বেছি গৰম, সেইকাৰণে গৰমৰ কাৰণে হয়তো আজি পিছে যাব ওলাইছোঁ এঠাইত, মানে অকণমান বজাৰ আছে আৰু গৰমত হ'লেও বজাৰখিনি কৰিবলগীয়া বহুত ইম্পৰ্টেণ্ট হৈছে। চ' ভাবিছোঁ লগতে এটা ব্লগ বনাই দিওঁ আৰু টিহুত যাম। আমাৰ ওচৰতে টিহু টাউনখন আছে, চ' টিহুত অকণমান বজাৰ কৰিম আৰু বাবুৰ চুলিখিনি কাটিব লগা হৈছে। ইয়াক দেখিছেনে? দেখাই আছোঁ ৰ'ব, চাব। ইমান দীঘল হৈ গৈছে চুলি। তাৰ চুলিখিনি কাটি আনিব লাগিব। আৰু মই থ্ৰেডিং যে এই পূৰা এক বছৰ হ'ল মই কৰাই নাই থ্ৰেডিং, আৰু তেনেকৈ বিয়া বাৰু নাই যিহেতু আৰু কি থ্ৰেডিং কৰোঁ। সেইকাৰণে তালা মাৰি আছে ঘৰত। তুমি কি হেলমেট পিন্ধি যাবা নেকি? যাই আছোঁ আমি। ফুলখিনি কি ৰ'দত মই চকু মেলিব নোৱাৰা অৱস্থা, কিমান বেছি ৰ'দ দেখিছেনে? আৰু বুবুৰ চাইকেলখন নিব লাগিব টিহুত, চ' আমি ডাঙৰ গাড়ীখন লৈ যাব লাগিব। বাইকত নাযাব তাৰ চাইকেলখন ঠিক কৰিব লগা হৈছে, মানে চেইনডাল ছিঙি আছে। আৰু মোৰ ফুলখিনিৰ অৱস্থা নাই, এজাক বৰষুণ লাগে ফুলখিনি তেতিয়া। আহি পালোঁ বজাৰৰ পৰা। এইয়া কাপোৰ চাপোৰ সলাই দিলোঁ আৰু পুৰা দেখিছেনে থ্ৰেডিং কৰি দিলোঁ বহুত দিন পিছত। আৰু বজাৰৰ পৰা আহি কিন্তু ঘৰত ডাঙৰ বৰষুণ, বহুত বেছি ভাল লাগিল, কাৰণ ইমান মানে বেছি ৰ'দ এইকেইদিন। বৰষুণ যাক দিয়াই সঁচাকৈ মানুহবিলাকৰ অকণমান হ'লেও গাবিলাক ভাল লাগিব। আৰু টিহুৰ পৰা বজাৰ কৰিলোঁ কিবা কানি, এনেকৈ বজাৰ আৰু সৰু সুৰা বজাৰ নেদেখালেও, বজাৰ কৰিলে এনেকৈ ভিডিঅ' কৰি থাকিব বহুত দিগদাৰ হয়, চ' দেখুওৱা নহ'ল। আৰু বজাৰৰ পৰা এটা বস্তু লৈ আহিছোঁ, বস্তু মানে সৰু মাছ। মই সৰু মাছ বহুত বেছি ভাল পাওঁ, সেইকাৰণে বজাৰত দেখি লৈ আহিলোঁ। চ' সৰু মাছ বনাম ভাবিছোঁ, বহুত দিন ধৰি ৰেচিপি একো দিয়া হোৱা নাই, আজি এটা ৰেচিপি দিম। তাৰে আগতে এটা বস্তু দেখাই লওঁ ৰ'ব, মানে মোৰ ফুলখিনি আজি বহুত দিনৰ পিছত পানী পাই বহুত ধুনীয়া লাগিছে। মানে তাহাঁতকো পানী লাগে ন, এনেও দিওঁ যদিও মানে কি পানী দি থাকোঁ ডেইলি, কিন্তু বৰষুণৰ পানীটো পালে বেছি ভাল ফুলত। বহুত দিন পিছত ৰ'দত একদম শুকাই গৈছিল ফুলখিনি, অৱস্থা নাই। এতিয়া পানী অকণমান পালে আৰু বহুত দিন পিছত দেখাই আছোঁ ফুলখিনি। মানে মই আজি অকণমান বেলেগ ষ্টাইলত এটা চব্জি বনাম সৰু মাছৰ। থপথপীয়া হ'ব আৰু, মানে জোল কৰিব নোৱাৰি এই চব্জিটোৰ। বনাম আৰু অকণমান বেলেগ ষ্টাইলত বনাম বুলি ভাবিছোঁ। সৰু সুৰা বস্তু দুটামানৰ প্ৰয়োজন বেছি। তুমি গাড়ীখন দেখাই দিয়া। বুবুৰ গাড়ী আনিলে এইখন, আৰু চুলি কাটিছা যদি দেখাই দে। ডাঙৰ ভাল লাগিছেনে গাড়ীখন? তো ব'লক বেছি দেৰি নকৰি আজিৰ ৰেচিপিটোৰ ফালে আগবাঢ়োঁ আৰু ৰন্ধা আৰম্ভ কৰি দিওঁ নে কি? তো মই মাছৰ চব্জিখন বনাবলৈ এয়া লৈছোঁ, অকণমান মগজ তিয়াই থৈছোঁ, আৰু এনেকুৱা চাইজৰ অকণমান নাৰিকল আৰু বিলাহী এটা। বিলাহীটো অলৰেডি মই অকণমান পেষ্ট কৰিলোঁ, এইখিনি গোটেইখিনি মই মিক্সিত দি ল'ম, আৰু পিঁয়াজ দুটা।
এয়া ডাঙৰ চাইজৰ পিঁয়াজ 2টা লৈছোঁ। নাৰিকলটোৰে বনাম আজি অকণমান আনকমনকৈ। আৰু এয়া সৰু মাছ মই ভাজি ল'লোঁ, আধা আধি ভজা হৈছে আৰু অকণমান আছে আৰু সেইখিনি মই ভাজি লওঁ প্ৰথমতে। নাৰিকলেৰে বনালে সৰু মাছটো অকণমান বেলেগ টেষ্ট আহে। এইখিনি মই পেষ্ট কৰি ল'লোঁ। কালাৰটো দেখিছেনে ধুনীয়া আহিছে। বিলাহী আৰু নাৰিকলখিনি বেলেগকৈ পেষ্ট কৰিছোঁ আৰু মগজখিনি বেলেগকৈ পেষ্ট কৰিছোঁ মই। এইয়া ধুনীয়া কালাৰ আহিছে। আৰু এয়া পিঁয়াজখিনি কাটি ল'লোঁ আৰু জলকীয়া। আৰু এটা কথা মন কৰিব, মই এইখন আঞ্জাত একো মছলা ব্যৱহাৰ নকৰোঁ। এই পিঁয়াজেৰে আৰু এইখিনি বস্তুৰে মই বনাম বুলি ভাবিছোঁ। সৰু মাছৰ আঞ্জাখন এনেও মছলা নিদিলেও ভাল লাগিব। প্ৰথমতে গৰম তেলত মই এয়া পিঁয়াজখিনি বহাই দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি এয়া ৰঙচুৱাকৈ ভাজি হোৱাত মই জলকীয়া 3টা দি দিছোঁ। ধুনীয়াকৈ ভাজি ল'লোঁ এয়া পিঁয়াজখিনি। তাৰে পিছত মই এয়া অকণমান চেনি দিছোঁ কালাৰটোৰ কাৰণে, আৰু নাৰিকল আৰু বিলাহীৰ পেষ্টখিনি দি দিলোঁ। নাৰিকলৰ পৰিমাণটো মই বেছি লোৱা নাই, যিহেতু থুপথুপীয়া কৰিম গোটেইখিনি সমান মানৰ লৈছোঁ। মগজ, নাৰিকল আৰু বিলাহী 1টা লৈছোঁ। হালধি দিলোঁ আৰু এয়া মগজখিনি দি দিছোঁ। আপোনালোকেও এনেকৈ সৰু মাছ আনিলে এবাৰ বনাই ট্ৰাই কৰি চাব পাৰে, ভাল লাগে কিন্তু আমি খাই ভাল পাওঁ। এয়া নিমখ দিলোঁ আৰু এয়া মাছখিনি মই দি দিছোঁ ইয়াতে। এইখিনি ভালকৈ লৰাই মই ভাজি ল'ম। মাছৰ ফ্লেভাৰটো ভাজি থাকোঁতেই দি দিছোঁ, কাৰণ সোমাই যাব। এতিয়া মই অকণমান পানী দিছোঁ, আৰু বেছি পানী মই ব্যৱহাৰ নকৰোঁ, এইখিনিয়ে পানী। এতিয়া মই ঢেকীয়া ভাজিম। এয়া আজিৰ দুপৰীয়াৰ সাজত ঢেকীয়া ভাজি, সৰু মাছৰ টেঙাৰো জোল এখন বনাম। এয়া আৰু মোৰ আঞ্জাখনত দেখিছেনে কালাৰটো ইমান ধুনীয়া আহিছে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। শেষত আকৌ অকণমান মই মাছ দি দিছোঁ। ভাল লাগে কিন্তু এনেকৈ খাই, এটা মিঠা মিঠা জ্বলা মিঠা টেষ্ট আহে। আৰু মই যে মছলা একেবাৰে ইউজ কৰা নাই এইখন আঞ্জাত, দেখিছে আপোনালোকে। এয়া মোৰ আঞ্জাখন হৈ গ'ল। সঁচাকৈ ভাল লাগে, এটা বেলেগ সোৱাদ আনে এইখন আঞ্জাই। ইফালে মই ঢেকীয়াখিনি ভাজি লওঁ। ঢেকীয়াৰ কাৰণে লৈছোঁ মই আলু, পিঁয়াজ আৰু জলকীয়া 2টা। আলুখিনি সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ, আলু আৰু অকণমান সৰু মাছেৰে এনেকৈ মই ঢেকীয়াখিনি ভাজি ল'ম। তো এনেদৰেই মোৰ ধুনীয়াকৈ ঢেকীয়া ভাজিখিনি ৰেডি হৈ গ'ল প্ৰায়। আলুটো সিজিলে গম পোৱা যায় যে ঢেকীয়া ভাজিখিনি মোৰ হৈ গৈছে। সৰু মাছৰ ফ্লেভাৰটো আহি যাব ধুনীয়াকৈ, আৰু মই টেঙাৰ আঞ্জাখন বনাই লওঁ এতিয়া। তো ফাইনেলি মোৰ আজিৰ থালখন ৰেডি হ'ল। এইয়া মোৰ তৰকাৰীখন, আৰু ইফালে আছে টেঙাৰ আঞ্জাৰ জোল, আৰু এয়া হ'ল মোৰ ঢেকীয়া ভাজি।
পিনা খোৱা হৈ গ'ল আৰু সৰু মাছৰ তৰকাৰীখন খাব সঁচাকৈ বহুত ধুনীয়া আছিল যদি মোৰ এই ৰেচিপিটো ভাল লাগিল আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে সঁচাকৈ বহুত ধুনীয়া লাগে এটা মিঠা তাৰ জ্বলাৰ মাজত কিবা এটা ফ্লেভাৰ আহে ধুনীয়া আছে আৰু বনালোঁ তেনেকৈ খালোঁ আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা বস্তু দেখাই আছোঁ বুবুৰ আমাৰ চাইকেল আহি গ'ল এইয়া ভাল হৈ গ'ল না চাইকেল তোমাৰ ভাল হৈ গ'ল চাইকেল কৈ দিয়া কিবা কি মালাখিনি লৈ আহা যোৱা মালাখিনি আনিছে চাইকেলত দিব কালি যিহেতু বিশ্বকৰ্মা পূজা তো আজি এইখিনিতে সামৰিছোঁ বাই বাই